নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ভাৰতীয় সভ্যতা আৰু জ্যোতিষিক মানিলে বস্তুশাস্ত্ৰৰ ভূমিকা আমাৰ জীৱনত আটাইতকৈ মহত্বপূৰ্ণ হয়। ঘৰৰ নিৰ্মাণ আৰু ঘৰত হৈ থকা কামৰ সময়ত আপোনাক বস্তুশাস্ত্ৰৰ আটাইতকৈ বেছি ধ্যান দিব লগা হয়। কিছুমান মানুহৰ ইয়াৰ ৰহস্য বস্তুশাস্ত্ৰৰ বিষয়ৰ কথা সিমান জ্ঞান নাথাকে, কিন্তু পৌৰাণিক কথা আৰু কিছুমান প্ৰথাৰ পৰা জনা যায় যে আমাৰ ঘৰত কিছুমান সংকেত দি থাকে। এই সংকেতবোৰে আপোনাৰ জীৱন বদলি কৰি দিব পাৰে। যেনে ধনী মানুহকো ভিক্ষাৰী আৰু ভিক্ষাৰীকো ধনী কৰি দিব পাৰে। জ্যোতিষীৰ মতে যেতিয়া দৰিদ্ৰতা আৰু গৰীবী আপোনাৰ ওপৰত আহিব ধৰিছে, তেতিয়া আপোনাৰ ঘৰৰ কিছুমান বস্তুই সংকেত দিব ধৰে। আজি আপোনাক ক'বলৈ গৈ আছোঁ যে আপোনাৰ ঘৰৰ দৰিদ্ৰতা অহাৰ সংকেত কেনেকৈ পোৱা যায়। বন্ধু বান্ধৱী, তাৰ আগতে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। বন্ধু বান্ধৱী, বস্তুশাস্ত্ৰক সচৰাচৰ দিশৰ বিজ্ঞান বুলি কোৱা হয়। কেতিয়াবা ঘৰৰ কিছুমান সৰু সৰু কথা সামান্য বুলি ধৰা হয়, আৰু সেই সৰু সৰু কথাৰ পৰাই আমাৰ সফলতাৰ পথত হেঙাৰ হৈ পৰে। যেনেকৈ যদি ঘৰৰ কিছুমান পৰেচানী আহিবলৈ ধৰে বা দিব ধৰে, তেতিয়া তাৰ আচাৰ ঘৰত ৰুই থোৱা তুলসী গছৰ ওপৰত পৰে। তুলসী গছজোপা শুকাই যায়, যাৰ বাবে ঘৰৰ সংকেত আৰু দৰিদ্ৰতা অহাৰ আটাইতকৈ ডাঙৰ সংকেত মনা হয়। মাথো তুলসীয়েই নহয়, ঘৰত আশে পাশে থকা অন্য গছপুলিবোৰো সেউজীয়া হৈ থাকিব লাগে। যদি আপোনাৰ ঘৰত ৰোৱা গছপুলিৰ পাত বা ঠানি শুকাই গৈছে, তেতিয়াহ'লে সেই শুকাই যোৱা পাত বা ঠানি লগে লগে কাটি পেলাওক, নহ'লে আপোনাৰ ধাৰ লগাৰ সম্ভাৱনা বাঢ়ি গৈ থাকে। পাকঘৰত ৰাতি ব্যৱহাৰ কৰা বৰ্তন জোঠা এৰিব নালাগে। ৰাতিৰ বৰ্তন ৰাতিয়েই ধুই থ'ব লাগে। ৰাতিৰ বৰ্তন জোঠা এৰিলে ঘৰত দৰিদ্ৰতা অহাৰ কাৰণ হৈ পৰে। শাস্ত্ৰত কোৱা হৈছে যে যি ব্যক্তি জোঠা হৈ পৰি থকা বৰ্তন চাফা নকৰে, সেই ব্যক্তিয়ে তেওঁৰ জীৱনত বিফলতাৰ সৈতে যুঁজি থাকিব লগা হয়। জোঠা বৰ্তনক ৰাতিয়েই ধুই থ'ব লাগে, তেতিয়া মাতা লক্ষ্মী আনন্দমনে বাস কৰে। ভুলতো আপুনি শোৱা ৰুমত বা বেডৰুমত বিচনাৰ আগত কেতিয়াও ভুলতো আইনা নলগাব। কোৱা হয়, যদি আপোনাৰ পালেঙৰ আগত আইনা থাকে, তেতিয়া পতি আৰু পত্নীৰ সম্বন্ধত মামৰে ধৰিব ধৰে। এয়াই নহয়, ইয়াৰ পৰা ঘৰৰ আৰ্থিক স্থিতিতো দুৰ্বলতা আহিব ধৰে। ইয়াৰ লগতে ৰুমৰ সমাজতো পালেং ৰাখিব নালাগে। এনে কৰিলে ব্যক্তি ভাগৰুৱা অনুভৱ কৰি থাকে, লগতে তেওঁৰ কামত বাধা আহে। ঘৰত ঝাৰু ঘৰৰ দৰিদ্ৰতাক সাৰি পেলোৱাত সহায় কৰে। ঝাৰুৰ পৰা ঘৰত সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে। সেইবাবে ভুলতো ঝাৰুৰ ওপৰত ভৰি লগাব নালাগে। এনে কৰিলে লক্ষ্মী মাতাক অনাদৰ কৰা হয়। সন্ধিয়া হোৱাৰ পিছত কেতিয়াও ঝাৰু মাৰিব নালাগে, কাৰণ ই ব্যক্তিৰ দুৰ্ভাগ্যক আমন্ত্ৰণ কৰে। যদি দৰিদ্ৰতা আৰু গৰীবৰ পৰা দূৰত থাকিব খোজা, তেনেহ'লে ভাত খোৱাৰ আগত ঘৰত ঝাৰু লগাই ল'ব লাগে। ই আপোনাৰ বাবে শুভ হয়। ঝাৰু কেতিয়াও চিধা বা থিয় কৰি ৰাখিব নালাগে। ঝাৰু সদায় শুৱাই ৰাখিব লাগে। ঝাৰু থিয় কৰি ৰাখিলে ঘৰত কেতিয়াও সুখ শান্তি নাহে। ঘৰত গাখীৰ গৰম কৰিলে গাখীৰ উতলি পৰাটো অশুভ বুলি কোৱা হৈছে। ইয়াৰ পৰা হঠাৎ আপোনাৰ পইচাৰ খৰচ বাঢ়িব পাৰে। ঘৰত মানুহৰ বেমাৰ হ'ব ধৰে, পাৰিবাৰিক জীৱনো নষ্ট হৈ যায়। সেইকাৰণে গাখীৰ গৰম কৰিলে কেতিয়াও উতলি পৰিব নিদিবা। কিছুমান ব্যক্তিয়ে বাথৰুমৰ দৰ্জা খুলি থৈ আহে, কিন্তু এই ভুলৰ পৰা আপোনাৰ বহুত লোকচান হ'ব পাৰে। সেইবাবে ঘৰত বাথৰুমৰ দৰ্জা কেতিয়াও খুলি থৈ দিব নালাগে। বাথৰুম ব্যৱহাৰ কৰাৰ পিছত বাথৰুমটো চাফা কৰি দৰ্জা বন্ধ কৰি থ'ব লাগে। বাথৰুমৰ দৰ্জা খোলা থাকিলে ঘৰত নকাৰাত্মক শক্তিৰ প্ৰৱেশ কৰিব পাৰে আৰু দৰিদ্ৰতাৰ আগমন হয়। যদি আপুনি ঘৰৰ বাহিৰত যোৱা আৰু ঘূৰি অহাৰ সময়ত ঘৰৰ বাহিৰত জেঠীৰ দৰ্শন হয়, তেতিয়া ইয়াক অশুভ বুলি কোৱা হৈছে। ঘৰৰ দৰ্জাত জেঠী দেখা পালে আপোনাৰ বেয়া দিনৰ আৰম্ভ হ'ব ধৰে। এনেকুৱা বেয়া সময়ত নিজকে হিম্মত ৰাখিব লাগে আৰু সাৱধানেৰে সাহসেৰে কাম কৰিব লাগে। যদি আপুনি নতুন ঘৰ লৈছে আৰু যদি তাত মৰি থকা জেঠী দেখা পাইছা, তেতিয়াহ'লে গৃহপ্ৰৱেশৰ আগতে পূজা হোম যজ্ঞ কৰি ল'ব লাগে। যদি আপুনি পূজা পাঠ নকৰে, তেতিয়া সেই ঘৰত থকা ব্যক্তিৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে। বন্ধু বান্ধৱী, ঘৰত দেৱ দেৱীৰ ফটো মুখামুখিকৈ কেতিয়াও লগাব নালাগে।
এই বস্তুডক ঘৰত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। সেইকাৰণে এই কথা সদায় ধ্যান ৰাখিব। বন্ধু বান্ধৱী, এয়াই আছিল ঘৰত গৰিবী অহাৰ কাৰণ। ভিডিঅ' ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।